ছাত্ৰ ছাত্ৰীসকল, আজি আমি পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই পাঠটি আলোচনা কৰিম। তোমালোকে ইতিমধ্যে পৰিৱেশ প্ৰদূষণৰ কথা শুনিছা আৰু এই কথাটো শুনিছা যে আজিকালি সকলো স্তৰতে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বা আঞ্চলিক ইত্যাদি বিভিন্ন ক্ষেত্ৰত পৰিৱেশৰ বিষয়ে বিভিন্ন ধৰণৰ আলাপ আলোচনা হৈ থাকে। বিশেষকৈ কাগজ, আলোচনী, টিভি, ৰেডিঅ' আদিত পৰিৱেশ সম্পৰ্কীয় নানান ধৰণৰ লেখা প্ৰকাশ পোৱাৰ উপৰিও আলোচনা চক্ৰও অনুষ্ঠিত হৈ আহিছে। আমাৰ ৰাষ্ট্ৰসংঘইও পৰিৱেশৰ ক্ষতিৰ ওপৰত মানুহক সতৰ্কবাণী শুনাইছে। আৰু এই যিটো পৰিৱেশ, পৃথিৱীৰ মানুহ বা জীৱকুল জীয়াই থাকিবৰ কাৰণে যিটো পৰিৱেশ লাগে, সেই পৰিৱেশটো লাহে লাহে নাইকিয়া হৈ আহিছে। সেয়েহে পৰিৱেশ বিজ্ঞানীকে আদি কৰি পৃথিৱীৰ যিসকল ভৱিষ্যত চিন্তা কৰা সকলে, ভৱিষ্যতৰ কথা চিন্তা কৰা সকলে বা মানুহৰ ভৱিষ্যতৰ কথা চিন্তা কৰা সকলে এই কথা আমাক বাৰম্বাৰ অনুজ্ঞাই দিছে যে পৃথিৱীত মানুহ থাকিবলৈ হ'লে পৃথিৱীৰ পৰিৱেশ মানুহ থকাৰ অনুকূল ধৰণৰ পৰিৱেশ এটা আমাক লাগিব, যিটো পৰিৱেশ বিভিন্ন কাৰণত কিন্তু ক্ৰমে নাইকিয়া হৈ গৈ আছে বা পৰিৱেশটো পৃথিৱীত মানুহ বসবাসৰ অনুপযোগী হ'বলৈ আৰম্ভ কৰিছে। সেয়েহে আজিকালি পৰিৱেশ সম্পৰ্কে বিভিন্ন ধৰণৰ আলাপ আলোচনা কেৱল এটা শৈক্ষিক বিষয় হৈ থকা নাই, এই বিভিন্ন স্তৰত এই কথাটোৱে বিভিন্ন সময়ত আলোচনা কৰা হৈছে। কি ৰাজনীতি, কি অৰ্থনীতি, ব্যৱসায়, বাণিজ্য, প্ৰশাসন আদি সকলো স্তৰতে এই বিষয়ে আলোচনা কৰা দেখা যায়। এতিয়া আমি পৰিৱেশৰ কথা জানিবলৈ যোৱাৰ আগতে বা আলোকপাত কৰিবলৈ যোৱাৰ আগতে পৰিৱেশৰ অৰ্থ কি এই সম্পৰ্কে আমি অৱগত হ'ব লাগিব। আমাৰ কিতাপত পাঠ্যপুথিত কৈছে যে বহল অৰ্থত পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থকাৰ বাবে আৱশ্যকীয় সকলো উপাদানকে সামৰি লয়। অৰ্থাৎ পৰিৱেশ হৈছে যে আমাৰ চাৰিওকাষৰ অৱস্থা, জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ যিটো অৱস্থা সেইটোকে পৰিৱেশ বুলি কৈছে। পৰিৱেশৰ কিছুমান উপাদান থাকে, সেইবিলাক হৈছে জৈৱ আৰু অজৈৱ, এই দুই প্ৰকাৰৰ। জৈৱ মানে যিবিলাকৰ জীৱ আছে আৰু অজৈৱ মানে যিবিলাকৰ জীৱ নাই। জৈৱ উপাদানসমূহ মূলতঃ জীৱমণ্ডলৰ ভিতৰুৱা। উদাহৰণ হিচাপে কৈছে যে বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে অনুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে। অৰ্থাৎ এইবিলাক জৈৱ উপাদানৰ উদাহৰণ। আনহাতে অজৈৱ উপাদানৰ উদাহৰণ হৈছে মাটি, পানী, বায়ু দৰে জড় বা প্ৰাণহীন উপাদানবোৰ। এইবিলাকক অজৈৱ বা জড় উপাদান বুলি কৈছে। অৰ্থাৎ আমি আমাৰ চাৰিওকাষে যদি আমি চাওঁ তেতিয়া দেখা পাম যে তাত জৈৱ আৰু অজৈৱ দুয়োবিধ উপাদানেই থাকে।
ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ অৰ্থ অতি ব্যাপক আৰু জটিল। এই পৃথিৱীৰ যি প্ৰাকৃতিক অৱস্থা বা পৃথিৱীৰ প্ৰাকৃতিক অৱস্থা বৃহৎ 4টা উপাদানৰ বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে। সেইকেইটা হৈছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই আটাইকেইটাকে আমাৰ পাঠ্যপুথিত পৃথকে পৃথকে আলোচনা কৰিছে বা সুন্দৰকৈ দিছে। স্থলমণ্ডল কাক কয়? স্থলমণ্ডল কি? শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশ কেইখনক সামৰি লৈছে। ই ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে। স্থলমণ্ডলে আমি পৃথিৱীৰ পাহাৰ পৰ্বত, মালভূমি, সমভূমি, নদী উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ। স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ অন্য 3টা মণ্ডলৰ ওপৰত নিৰ্ভৰশীল। তাৰপাছত কৈছে জলমণ্ডল 21% আগুৰি আছে। জলমণ্ডলে ভূপৃষ্ঠৰ 21% আগুৰি আছে। পৃথিৱীৰ সাগৰ মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে। স্থলমণ্ডলত থকা নদ নদী, হ্ৰদ আদি জলাশয়বোৰ জীৱমণ্ডলৰ অন্তৰ্গত। জলমণ্ডলৰ স্থিতি আৰু পৰিৱৰ্তন স্থলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল। 3 নম্বৰতে কৈছে বায়ুমণ্ডল। ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰপ। অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, অৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোকে বায়ুমণ্ডল বুলি কৈছে। আৰু বায়ুমণ্ডল গুণাগুণ আৰু পৰিৱৰ্তন পৰিৱেশ তন্ত্ৰৰ অন্য 3টা মণ্ডলৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ স্থলমণ্ডলৰ কিবা কাৰণত যদি পৰিৱৰ্তন হয় বা ভাৰসাম্য যদি নষ্ট হয়, তেনেহ'লে জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল এই 3টাৰ ওপৰতে ক্ৰিয়া কৰে বুলি কৈছে। ঠিক তেনেকৈ বায়ুমণ্ডলো যদি ইয়াৰ স্বাভাৱিক অৱস্থা পৰিৱৰ্তন হয়, তেনেহ'লে আন 3টা মণ্ডলৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। তাৰপাছত কৈছে জীৱমণ্ডল। জীৱমণ্ডল পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি, কীট-পতংগ, উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ হৈছে এটা মাত্ৰ প্ৰজাতি। আমি এইখিনি কথা পালোঁ। ইয়াৰ পৰা আমি এটা কথা গম পাইছোঁ যে এই যি 4টা মণ্ডলৰ কথা আমাক ক'লে, স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল, এই আটাইকেইটা পৰস্পৰ সম্পৰ্ক আছে। এটাৰ কিবা যদি ভাৰসাম্য নষ্ট হয়, তেনেহ'লে আনটোৰ ওপৰত আন 3টাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। পৃথিৱীৰ ভৌগোলিক অঞ্চলবোৰৰ মাজত সম্পৰ্ক থাকিলেও প্ৰতিটো অঞ্চলৰে নিজস্ব বৈশিষ্ট্য আছে। অৰ্থাৎ পৃথিৱীৰ ভৌগোলিক অঞ্চলবোৰৰ মাজত সম্পৰ্ক থাকিলে ইটো অঞ্চলৰ লগত সিটো অঞ্চলৰ এটা সম্পৰ্ক থাকিলেও প্ৰত্যেকটোৱে কিন্তু নিজস্ব বৈশিষ্ট্য। এইটো এটা সাধাৰণ আৰু এটা স্বাভাৱিক কথা যে আমি যদি নদী এখনৰ কিনাৰলৈ যাওঁ বা কাষলৈ যাওঁ, তাৰ যিটো পৰিৱেশ, ঠিক তেনেকৈ নগৰ এখনৰ ভিতৰত সেই পৰিৱেশটো আমাৰ বেলেগ। বা ডাঙৰ এখন সাগৰ কিনাৰত যিটো পৰিৱেশ বা এটা হ্ৰদৰ কাষৰ যিটো পৰিৱেশ, সেই একেই পৰিৱেশ আমি এখন মৰুভূমিত আমি বিচাৰি নাপাওঁ। গতিকে ভৌগোলিক অঞ্চলবোৰ নিজা নিজা বৈশিষ্ট্য থাকে। মাটি, পানী, জলবায়ু, উদ্ভিদ, বন্যপ্ৰাণীৰ ক্ষেত্ৰত অঞ্চলভেদে বিভিন্ন ধৰণৰ পাৰ্থক্য থাকে। কিছুমান অঞ্চলত তাৰ সাদৃশ্য আছে যদিও কিছুমান অঞ্চলত এই ধৰণৰ সাদৃশ্য নাই। আৰু এটা ডাঙৰ কথা হৈছে
যে পৃথিৱীৰ মৰুভূমি অৱস্থা বেলেগ, পৃথিৱীৰ মৰুভূমি অঞ্চলৰ অৱস্থা বেলেগ, মেৰু অঞ্চলৰ অৱস্থা বেলেগ, বা সাগৰ মহাসাগৰ উপকূল অঞ্চলবোৰতকৈ নদী উপত্যকাৰ প্ৰাকৃতিক অৱস্থা কিছু হ'লেও বেলেগ হয়। এইখিনি কথা আমাৰ পাঠ্যপুথিত আছে, আৰু তোমালোকে পাঠ্যপুথিখন যেতিয়া পঢ়িবা তেতিয়া এই গোটেই কথাখিনি ভালদৰে বুজি পাবা। ইয়াৰ পিছত আমাৰ এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে পৰিৱেশ পৰিৱৰ্তন বা কি কাৰণে পৰিৱেশ ধ্বংস হৈছে, ব্যাপক পৰিৱৰ্তন হৈছে। ইয়াৰ কেইটামান কাৰক আমাক উল্লেখ কৰিছে। সেইকেইটাৰ ভিতৰত জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ, নগৰীকৰণ, যাতায়াত আৰু পৰিবহণৰ পৰিৱৰ্তন, অৰ্থাৎ এইকেইটা আৰু আছে, কিন্তু এইকেইটাৰ কাৰণে জীৱমণ্ডলৰ বা পৰিৱেশৰ পৰিৱৰ্তন হৈছে। এতিয়া আমি যদি প্ৰশ্নখিনি চাওঁ তেতিয়া আমি দেখা পাম আমি আজি এইখিনি কথা আলোচনা কৰিলোঁ। তাৰ ভিতৰত আমাৰ পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা। পৰিৱেশ কাক বোলে এই কথাটো আমি ইয়াত লিখিব লাগিব। অনুশীলনী 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5, 6, 7, 8 এইকেইটা প্ৰশ্নৰ উত্তৰ আমি আজি ইয়াত পালোঁ। স্থলমণ্ডল বুলিলে কি বুজায় লিখা। জলমণ্ডলৰ ভিতৰত কি কি পৰে, বায়ুমণ্ডল কিহেৰে গঠিত লিখা, জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা, পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। 8 নম্বৰতে আছে পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। ইতিমধ্যে আমি এই 8টা প্ৰশ্নৰ উত্তৰ আজি আমি ইয়াত পাইছোঁ। মই আশা কৰিছোঁ তোমালোকে কিতাপখন পঢ়িলে বা আজি যিটো চেপ্টাৰ আমি বুজাই দিছোঁ এই চেপ্টাৰটো ভালকৈ পঢ়িলে গোটেই কথাখিনি তোমালোকে বুজি পাবা, আৰু যিখিনি বুজি নোপোৱা সেইখিনি আমাক সুধিবা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি পৰিৱেশৰ সমস্যাৰ বিষয়ে আলোচনা কৰিম।